সম্বৰ্ধনা জনাব আমাৰ কৰ্টেটোলা বৰমুৰিকুণা শ্ৰী শ্ৰী হৰি মন্দিৰৰ এজন উদীয়মান কাৰ্যকৰ্তা তথা এই বিহু উদযাপন সমিতিৰ উপসভাপতি তথা বৰমুৰি হাইস্কুলৰ কৰ্মী আমাৰ শ্ৰী নৱতালুকে। এয়া আমাৰ গণমিত্ৰৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৃষ্ঠপোষক সমাজ সংগঠক। আমিনো গণমিত্ৰ দলটো কিয় ওলাই অনাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু লগতে এই যে অসমীয়া সংস্কৃতি বা আমাৰ অসমীয়াই হওক হিন্দুৱে হওক মুছলমানেই হওক আমি যে কি খাই জীয়াই আছোঁ গণমিত্ৰটো কিহৰ কাৰণে আমি তৈয়াৰ কৰিব বিচাৰিছোঁ তাৰ ওপৰত বক্তব্য ৰখাৰ কাৰণে মই শ্ৰদ্ধেয় শান্তনু কলিতা দেৱক মই আহ্বান জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ গণমিত্ৰ নলবাৰী জিলা সমিতিৰ সভাপতি যোগেশ মহন্তদেৱ, বিষয়ববীয়াসকল, আমাৰ উপস্থিত বিচাৰক মণ্ডলী আৰু শ্ৰদ্ধাৰ ৰাইজ, আজি অৱশ্যে বহাগৰ 29 তাৰিখ বহাগ প্ৰায় শেষ হওঁ তথাপিও আমি অসমীয়াসকলে বিহু মাৰাটো নহয়, আজিকালি বিহু উদযাপন কৰিয়ে আছোঁ। যেই নহওক বিহু অসমীয়াৰ প্ৰাণ। বিহু বুলি ক'লে আমাৰ গা 7খন হৈ যায়। নিজেও এই বাকৰিত উপস্থিত হৈ বা বিভিন্ন বাকৰিত উপস্থিত হৈ বিহু বাকৰিত উপস্থিত থাকি যি অনুভৱ হয় সেই অনুভৱটোৱে হ'ল আমাৰ অসমীয়াৰ যি সাংস্কৃতিক প্ৰাণ। এই প্ৰাণ আমাৰ বিহু। বিহু বাকৰিত উপস্থিত থাকি আমি আমাৰ কষ্ট, আমাৰ দুখ, আমাৰ দুশ্চিন্তা সকলোৰে পৰা আমি মুক্ত হৈ যাওঁ। মুক্ত হৈ আমি দেখা পাইছোঁ, আজিও দেখা পাইছোঁ বিভিন্ন নৃত্যৰতা আমাৰ নাচনীসকলৰ নাচৰ চেৱে আনকি বিচাৰক মণ্ডলীয়েও অলপ দেহভংগী প্ৰকাশ কৰিছে। গতিকে আমি বিহু বুলি ক'লে আমি প্ৰাণ পাই উঠোঁ, আমাৰ মনটো 7খন হৈ যায়, আমি দুশ্চিন্তাৰ পৰা মুক্ত হৈ যাওঁ। কিন্তু দুশ্চিন্তাৰ পৰা আমি সাময়িকভাৱে মুক্ত হ'লেও আজি দুশ্চিন্তা যেন আমাৰ জোৰ পুৰি হাত পাই ডিঙি পৰ্যন্ত পোৱা আমি লক্ষ্য কৰিছোঁ। আপোনালোকে লক্ষ্য কৰিব, আমাৰ যোগেশ মহন্তদেৱে মোৰ ঘৰ সুদূৰ বুলি কৈছে মুকালমুৱাত। মোৰ মুকালমুৱাত নহয়, মোৰ ঘৰ আদাবাৰীত। সুদূৰ নহয়, ওচৰতে। আপোনালোকৰ কাষতেই মোটামুটি মই যিটো অঞ্চলত বাস কৰোঁ, মই যি অঞ্চলৰ পৰা আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ, সেই অঞ্চলত আমি সকলোৱে এতিয়া চিঞৰি আছোঁ নহয়, অসমীয়া এদিন সংখ্যালঘু হ'ব, অসমীয়া অসমত সংখ্যালঘু হ'ব, অসমীয়া ভাষা অসমৰ পৰা নোহোৱা হ'ব। মই মোৰ অঞ্চলত এতিয়ালৈ আজিৰ তাৰিখত মই মোৰ অঞ্চলত ভাষিকভাৱেই হওক বা সাংস্কৃতিকভাৱেই হওক সংখ্যালঘু কিন্তু হৈ গৈছোৱে। মোৰ ঘৰত যিদিনা জুই লাগিছিলে, যিদিনা মোৰ অস্তিত্ব বিপন্ন হৈছিলে, সেইসকলে এতিয়া যিসকলে চিঞৰি আছে অসমীয়াৰ ভৱিষ্যত বিপন্ন হোৱা বুলি, সেইসকলে মোৰ ঘৰৰ জুই কিন্তু নুমুৱাব অহা নাছিলে। গতিকে মোৰ ঘৰৰ জুই যেতিয়া নিৰ্বাপিত কৰিবৰ কাৰণে তেওঁলোক অহা নাছিলে, আজি তেওঁলোকৰ ঘৰ যেতিয়া জ্বলিব ওলাইছে, আমিনো কিয় যাম? বহি থাকিলে কিন্তু নহ'ব। মই আৱেগিক নহয়, মই বস্তুনিষ্ঠ এটা কথা কৈছোঁ। আপোনালোকে লক্ষ্য কৰিব, চিন্তা কৰিব। ভূপেন দাই কথা এটা কৈ গৈছিলে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাস। আমি যদি বহাগত বসন্তত এই কথাবিলাক চিন্তা নকৰোঁ, অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ কথা, ভৱিষ্যতৰ কথা আমি যদি চিন্তা নকৰি কেৱল উৎসৱ পাৰ্বণ বা নৃত্য গীততে মশগুল হৈ থাকোঁ,
তেতিয়াহ'লে মই যেনেকৈ আজি মোৰ ঠাইত সংখ্যালঘু হৈছোঁ, এদিন হয়তো আপোনালোকৰো সেই দশা আহিব, কাৰণ সুদূৰ নহয়, নিকটত মোৰ ঘৰ। গতিকে ভূপেন দাই কৈ গৈছিলে, মই আজিৰ তাৰিখত যিহেতু দেশ ভাৰতৰ অংগৰাজ্য অসম, সেই অংগৰাজ্য অসমৰ মই অসমীয়া এজন নাগৰিক, আজিৰ তাৰিখত মই ভগনীয়া হোৱা নাই, কিন্তু কাৰ হাতত কোনদিনা মোৰ মাটিখিনি বিক্ৰী কৰি মোৰ ঠাইৰ পৰা ভগনীয়া হৈ আপোনালোকৰ ওচৰত আহিবলগীয়া হয়, তাৰ কিন্তু নিশ্চয়তা আজিৰ তাৰিখত নাই। আৰু সেই দুশ্চিন্তাই খেদি খেদি মোক খাই আছে, খুলি খুলি মোক খাই আছে। সেইকাৰণে এই বহাগৰ সময়খিনিত মই ৰাইজৰ মাজত এই কথাটোৱে কৈ ফুৰিছো যে কেৱল 12 মাহত 13টা উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰি উৎসৱ পাৰ্বণৰ নামত আমাৰ যি অসমীয়াৰ বৰ্তমান উৎসৱ পাৰ্বণৰ প্ৰতি আকৃষ্ট হোৱাৰ যিটো প্ৰৱণতা বৃদ্ধি হৈছে, উৎসৱ প্ৰৱণ জাতি হিচাপে, সেই জাতি হিচাপে উৎসৱ প্ৰৱণত মজগুল হৈ থাকি আমি আমাৰ ভৱিষ্যত, অসমীয়াৰ ভৱিষ্যত, অসমীয়া সংস্কৃতি ভৱিষ্যতৰ কথা যদি আমি চিন্তা নকৰোঁ, তেতিয়াহ'লে বেলেগৰ ঘৰত জুই লাগি থকা দেখা পায়ো যদি আমি নিশ্চুপ হৈ বহি থাকোঁ, সেই জুয়ে কিন্তু লংকা দহন কৰাৰ দৰে আমাৰ লংকাও দহন কৰিব। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ, আজি অসমীয়াৰ সন্মুখত, অসমীয়া জাতিৰ সন্মুখত ভীষণ সংকট, সেই সংকট, সেই দুখ, সেই জুই, সীতামায়ে যেনেকৈ হনুমানক কৈছিলে নিজৰ নেজৰ জুই নিজৰ মুখেদি নিৰ্বাপিত কৰা, অসমীয়াৰ নেজত যি জুই লাগিছে অসমীয়াৰ নিজ মুখেদি নিৰ্বাপিত কৰিব লাগিব, আমি নিজেই কৰিব লাগিব। আমি সকলোৱে ৰাজপথত যদি চিঞৰি অসমীয়াৰ ভৱিষ্যত কোনোবা বেলেগে উদ্ধাৰ কৰি দিব বুলি ৰাজপথত চিঞৰি থাকোঁ, কিন্তু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত নহ'ব। গতিকে এই বহাগত ৰাইজক মই আহ্বান জনাইছোঁ, আমি অলপ ওলাই গৈ আমাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আমাৰ অসমৰ, আমাৰ অসমীয়াৰ, আমাৰ সংস্কৃতিৰ ভৱিষ্যত যাতে জীয়াই ৰাখিব পাৰোঁ, ভৱিষ্যতে জীয়াই ৰাখিব পাৰোঁ, তাৰ যাতে প্ৰচেষ্টা হাতত লওঁ। আৰু ইয়েই বহাগক গণজীৱনৰ এক মান্যতা প্ৰদান কৰিব। নহ'লে সেই ভূপেন দাই কোৱা কথাখিনিৰ দৰে অসমতে আমি অসমীয়াসকল এদিন যদি নিজক নিচিনো, ভগনীয়া কিন্তু হ'ম। কাম আমি নকৰোঁ, অসমীয়াসকলে বিয়াজনে আমি কৰোঁ, অসমীয়াসকলে কাম বাদ দিছোঁ, আমি কোনো কামতে আমি নধৰোঁ, কোনো কাম নকৰোঁ। আৰু আমি গণমিত্ৰ হিচাপে সেই উদ্দেশ্য আগত ৰাখি ৰাইজে, অসমীয়াসকলে কেৱল চিটিং জব এটা বিচাৰি যাতে আমাৰ যুৱকসকলে ঘূৰি ফুৰিবলগীয়া নহয়, চিটিং জব এটা বিচাৰি জীৱনৰ অমূল্য 40 বছৰ যাতে পাৰ কৰিবলগীয়া নহয়, তাৰ কাৰণে যুৱ সমাজক আহ্বান জনোৱাৰ উদ্দেশ্য আগত ৰাখি আমি গণমিত্ৰৰ কাম আৰম্ভ কৰি দিছোঁ। কোনো ৰাজনৈতিক দল নহয়, কোনো সংগঠন নহয়, এটা স্বেচ্ছাসেৱী অনুষ্ঠান, যাতে অসমীয়াসকলে, অসমীয়া যুৱকসকলে নিজৰ মাটি টুকুৰা, 2 বিঘা মাটি আছে, সেই টুকুৰা 2 বিঘা মাটিৰে খেতি বাতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। 2 বিঘা মাটিৰে 1 বিঘা বুলেট কিনাৰ কাৰণে আৰু 1 বিঘা বিয়াৰ সময়ত বিক্ৰী কৰাৰ কাৰণে যাতে ৰাখি নথয়, সেই 2 বিঘা মাটি উৎপাদনশীল কামত যাতে ব্যৱহাৰ কৰি তেওঁলোকে তেওঁলোকৰ ৰোজগাৰ, ৰজি ৰুটি বুলি হিন্দীত যিটো কয়, আমাৰ জীৱন নিৰ্বাহৰ পদ্ধতি যাতে তেওঁলোকে উলিয়াই ল'ব পাৰে, সেই আহ্বান জনোৱাৰ কাৰণে গণমিত্ৰৰ আমি জন্ম দিছোঁ। আৰু গণমিত্ৰৰ জন্ম হোৱাৰ পিছতে এটা কথা ৰাইজৰ আগত উল্লেখ কৰি আহি আছোঁ, সেইটো হ'ল আমাৰ কৃষিজাত সামগ্ৰীৰ, আপোনালোকে জানিব কথাটো, কৃষিজাত সামগ্ৰী ইমানে ভেজাল হৈছে, আমাৰ কৃষক বুলি নকওঁ, কলা ব্যৱসায়ীসকলৰ নৈতিকতা ইমানে স্খলন ঘটিছে, কোনো এটা বস্তু আপুনি খাব নোৱাৰা হৈছে। বন্ধাকবি এটা ৰাতিপুৱা যদি খাওঁ বুলি ৰাতি কিনি আনি গধূলি কিনি আনি থয়, ফ্ৰিজৰ ভিতৰত ডাঙৰ হৈ থাকে। আপুনি যদি নিজে খায়, পিছদিনা আপুনি নিজে ডাঙৰ হৈ যাব। ইনজেকশ্যন, লাভৰ কাৰণে ইনজেকশ্যন দিয়া, ইনঅৰ্গেনিক যি অজৈৱিক তাতে সাৰ ব্যৱহাৰ কৰি আমাক খুৱাই আছে, সেই অজৈৱিক সাৰে আমাক আগতে কি কৰিছিলে, চবৰে উচ্চ ৰক্তচাপ, পাছত কি আহিল, চুগাৰ, ডায়েবেটিছ, আৰু এতিয়া ঘৰে ঘৰে কি হৈছে, কেঞ্চাৰ। গতিকে খাদ্য সামগ্ৰী আপোনালোকে লক্ষ্য কৰিব। বিশেষকৈ মই আই মাতৃসকলক আহ্বান জনাইছোঁ, আজিকালি পেজটো চাব, এই পেজটো কাটি চাব, হাতত কি লাগে, তেজৰ দৰে ৰঙা দাগ লাগে, ধুই দিয়াৰ পিছত, ভোট দিয়াৰ পিছত যিটো ৰং দিয়ে তেনেকুৱা ৰং, আৰু সেইটো যদি পেটত যায়, সেই ৰংবিলাক হৈছে কাপোৰত ৰং দিয়া, সূতাত ৰং দিয়া ৰংবিলাক আমি খাই আছোঁ। আমাৰ নৈতিকতা, ব্যৱসায়ীসকলৰ নৈতিকতা ইমানে স্খলন ঘটিছে যে আমাক এইবিলাক বৰ বিষ খুৱাই
মাৰাৰ ব্যৱস্থা কৰিছে আৰু অসমীয়াসকলৰ হাতত আমি সেইবিলাকে খাইছোঁ। অসমীয়াসকলৰ হাতত খেতি বাতি নাই। বাংলাদেশৰ পৰা মিয়াসকল আহি আমাৰ মাজত খেতি বাতি কৰি বৰ বিষবিলাক আমাক খুৱাই আছে। তেওঁলোকে নিজে খোৱাৰ কাৰণে বেলেগকে এডৰা খেতি কৰে আৰু আমাক অসমীয়াসকলক খোৱাৰ কাৰণে বেলেগকে খেতি কৰে। তেওঁলোকে হাতেদি নোৱাৰি এতিয়া ভাতেদি যাতে অসমীয়াসকলক দুৰ্বল কৰিব পাৰে তাৰ ব্যৱস্থা হাতত লৈছে। ৰাইজক আহ্বান জনাইছোঁ সেইকাৰণে কমচে কম নিজে খোৱা খেতিডৰা যাতে আপোনালোকে নিজে কৰি নিজৰ খাদ্য সামগ্ৰীখিনি যাতে ঘৰত প্ৰস্তুত কৰি এই বৰ বিষবিলাক নাখায়, সুস্থ সবল হৈ জীয়াই থাকি হেংদাং ল'ব পৰা সক্ষমতা যাতে অৰ্জন কৰিব পাৰে তাৰ ব্যৱস্থা নিজে লওক। কাৰণ হেংদাং আমি নিজেই ল'ব লাগিব, বেলেগে আমাক ৰক্ষা কৰি নিদিয়ে। হেংদাং নিজে ল'ব আপোনালোকে সক্ষমতা অৰ্জন কৰা। বহুতে কৈ আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। ল'বৰ কাৰণে অসমীয়াসকলৰ গাত অসমীয়া ডেকাসকলৰ কোনজনৰ শক্তি আছে। গতিকে ৰাইজক আহ্বান জনাইছোঁ, মই ৰাইজক এই কথাটোৱে আহ্বান জনাইছোঁ যে আমি শক্তিশালী হৈ থাকিব লাগিব। অসমীয়াসকল সকলো ফালৰ পৰা আমি যদি সক্ষম হৈ থাকিবলগীয়া হয় আমাৰ স্বাস্থ্যৰ প্ৰতিও যতন দিব লাগিব আৰু গণমিত্ৰৰ জন্মৰ পিছৰে পৰা কৃষিজাত সামগ্ৰী ভেজাল সামগ্ৰী যাতে আমি অসমত বন্ধ কৰি ভালকে মানুহক যাতে ভাল খাদ্য খোৱাৰ ব্যৱস্থা কৰিব পৰা যায় সেই ব্যৱস্থা হাতত লৈ ৰাইজৰ মাজত এই কথাবিলাক প্ৰচাৰ কৰি ফুৰিছোঁ। ৰাইজ নধৰিব, মই আজি বিহুৰ বতৰ কথাটো ক'ব নালাগিছিলে। অসমীয়া জাতি যাতে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা হাতত লোৱাৰ উদ্দেশ্য আগত ৰাখি এইখিনি আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকে এই কথাখিনি কৰিব বুলি আশা ৰাখি আৰু এই অনুষ্ঠান যি আজি দ্বিতীয়বাৰৰ কাৰণে উদযাপন কৰা হৈছে আপোনালোকে অনুষ্ঠান সুন্দৰভাৱে উপভোগ কৰি আৰু ভৱিষ্যতৰ দিনত আমাৰ কামত সহযোগ কৰিব বুলি আশা ৰাখি যিহেতু এইটো বহাগৰে মাহ শেষ হওঁ তথাপিও মই অসমীয়া নতুন বছৰৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যত অসমীয়াৰ উজ্জ্বল হ'ব বুলি কামনা কৰি অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ কামনা কৰি মোৰ কথা শেষ কৰিছোঁ। ধন্যবাদ শান্তনু কলিতাদেৱ। আমি